শনিবাৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী তথা চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ চতুৰ্থ বাৰ্ষিক স্মৃতিচাৰণ সভাখন কেন্দ্ৰীয়ভাৱে বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত অনুষ্ঠিত কৰা হয়। অনুৰাগীসকলে প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মীৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। আচলতে যিকোনো স্মৃতিচাৰণ সভাই দুখজনক। মানুহ এজনক আমি হেৰুৱাই যোৱাৰ বেদনা দুখ সেইটো কথাই বেছি হয়। কিন্তু কথা হ'ল যে গণেশ চন্দ্ৰ কুৰ্মীদেৱৰ ইমান সৃষ্টিৰাজি আছিলে, ইমান ভাল কাম কৰি আছিল, তেখেতৰ ভাল কথাখিনি কৈ আমি শেষ কৰিবই নোৱাৰোঁ। আৰু তেখেতৰ যিখিনি অনুপ্ৰেৰণা, যিখিনি আদৰ্শ, সেই আদৰ্শ কোনোদিন খং ৰাগ নোহোৱা এগৰাকী বিষয়াও আছিলে। আৰু এই সাহিত্য সভা সৃষ্টি কৰি 2009 চনৰ সাহিত্য সভা সৃষ্টি কৰি এই বিশাল জনগোষ্ঠীটোক একত্ৰিত কৰাৰ যি প্ৰয়াস আছিলে, আমাৰ হেৰাই যোৱা সংস্কৃতি, আমাৰ হেৰাই যোৱা কথাবিলাক ধৰি ৰখাৰ প্ৰয়াস কৰি এই আমাৰ ভাষা সংস্কৃতিৰ লগতে অসমীয়া ভাষাৰ মানে যি মানে উন্নয়নৰ কথা চিন্তা কৰি অসমীয়া ভাষাতেই চাহ জনগোষ্ঠী সাহিত্য সভাই সাহিত্যৰ চৰ্চা কৰি আহিছে। আৰু সেইটো সিদ্ধান্ত, যদিও চাহ জনগোষ্ঠীৰ নিজস্ব যথেষ্ট ভাষা কৃষ্টি আছে, যদিও চাহ জনগোষ্ঠী সাহিত্য সভাই অসমীয়া ভাষাৰ মানে সৃষ্টি কৰি আহিছে। সভাখন চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে আমাক খুব কম সময়ৰ ভিতৰত আয়োজন কৰিব দিলে। তো আমি যথেষ্ট কষ্ট কৰি 5-7 দিনৰ ভিতৰতে এই বৃহৎ সভাখন আয়োজন কৰিবলৈ সক্ষম হ'লোঁ। বিশ্বনাথৰ পৰা পলাশ প্ৰেমৰ ৰিপৰ্ট, কামৰূপ নিউজ।